बर' हारिनि इयुनखौ नोजोर होग्रा बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि गुन गोनां आरो बयजोंबो अनसायजानाय हाबा। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बिटिआरनि गासिबो हारि हारिसानि सुबुंफोरनि बेसेनगोसा जिउखौ रैखाथि होनायनि सायाव नोजोर होदों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ जौगाखांनाय हाबा मावनाय आरो अराय गोजोनखौ लाखिनो नाजानायाव उनफिन जानानै थायाखै। बेबादिनो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ फिन खनसेबाव गुन गोनां आरो बयजोंबो अनसायजानाय हाबा मावदों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ आथिखालाव भारत भुटान सीमा ओनसोलाव मैदेरनि उदखारा बांबोनाय थासारिखौ नोजोर होदों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बुंथिदों, दासिमाव मैदेरनि उदखार खालामनायखौ होबथानो थाखाय गोबां जायगायावनो सलार फेन्सिं होनाय जाबाय आरो जायफोर जायगाफोराव दासिमबो सलार फेन्सिं होनाय जायाखै बेफोर जायगायाव थाबैनो सलार फेन्सिं होनायनि थि खालामनाय जादों। जोंनि जायगायाव सिगांनिफ्रायनो मैदेरनि अनजिमाया गोबां बांबोदों, जायनि थाखाय आदार नागिरनायजों मैदेरनि उदखार खालामनाया बांबोदों। मैदेर आरो सुबुंनि गेजेराव दावहा जानायखौ माबोरै अरायथा फोजोबनो हागोन बेनि थि राहाखौ खालामनो नाजादों होननानै बुंथिदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। এইটো এটা এক্সিডেন্ট হয়, তো সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু প্ৰচেষ্টা চলি আছে। মই আশা কৰিছো যে ভাল হ'ব। স্যার শেষৰটো প্ৰশ্ন কৰিছো, আপুনি ইতিমধ্যে চাগে গম পাইছে তামোলপুৰৰ উত্তৰাঞ্চলত বন্য হস্তীৰ ওপৰত যথেষ্ট বৃদ্ধি পাইছে। আমি যোৱাকালিও সিটোক লৈ পেলাই ওদালগুৰি ডিসি কনফাৰেন্সত আমাৰ ফৰেষ্ট বিষয়াসকলৰ লগত কথা পাতিছো। বহুত জাগাত সোলাৰ ফেন্সিং কৰা হৈছে আৰু বহুত জাগাত আছে কি এলিফেন্ট কৰিডৰটো মানুহবিলাকে দখল কৰিলে। সেইটো কেনেকৈ লং টাৰ্মত আমি খালী কৰিব পৰা যায় আৰু সোলাৰ য'ত য'ত হোৱা নাই তাত আৰু সোলাৰ দিয়াৰ কাৰণে যোৱাকালি ঠিক কৰা গৈছে। আগৰ বছৰতকে এই বছৰ অলপ কম হৈছে যেটো এলিফেন্ট মৰা বা মানুহ মৰা, কিন্তু এতিয়াও এলিফেন্টৰ ইটো আছে কাৰণ এলিফেন্টে ভুটানৰ পৰাও যাব পৰা জাগা নাই আৰু ইফালেও মানসৰ পৰা পাৰ হৈ যাব নোৱাৰে, সব মানুহে বহি গ'ল। তো গতিকে তাৰ খাদ্য কমিছে, তাৰ বাসস্থানটো কমিছে, সব কমিছে, সেইকাৰণে এলিফেন্টৰ উপদ্ৰৱ হৈছে আৰু তাৰ সংখ্যাটো বহুত বাঢ়ি গৈছে। এতিয়া যিমান এলিফেন্টৰ সংখ্যা আছে অসমৰ বাহিৰ বিভিন্ন এৰিয়াত, আমাৰ অঞ্চলত সবচে বেছি আছে। তো সেইকাৰণে আমি সেইটো কন্টিনিউ এটা প্ৰচেছত ৰাখিছো যাতে পাৰ্মানেন্ট সলিউশন এটা ওলাব পৰা যায়। বনকৰ্মীৰ সংখ্যা বৃদ্ধি কৰিলে যে মেন এলিফেন্ট কনফ্লিক্টটো কিবা কৰিব পাৰিব। পেটত ভোক লাগিলেতো ওলাই আহিব, ইহঁতৰ বিচৰণৰ থলীটো অলপ বেছিকে লাগিব যেতিয়া সংখ্যাটো বেছি হৈ গ'ল, ডেনচিটিটো বেছি হৈ গ'ল। তো মানুহবিলাকে এডজাষ্ট কৰি থাকিব পাৰে, মানুহবিলাক অলপ সৰু সৰুকে বনায়। এতিয়া এলিফেন্টৰটোতো এইখিনি জাগা লাগিবই তাক, তো সেইকাৰণে সি ওলাই আহে। তথাপিতো এতিয়া আমি যিটো নেগেটিভ ইন্টাৰেকশ্যন বুলি কয়, মেন এলিফেন্ট নেগেটিভ ইন্টাৰেকশ্যন যিটো হৈছে এইটো সমাধান কৰাৰ কাৰণে কিবা এটা আমি অহৰহ প্ৰচেষ্টা চলাইছো। কিবা এটা ৰাস্তা যে সোনকালে ওলাব সেইটো মই বিশ্বাস কৰিছো। থেংক ইউ।